নমস্কাৰ সকলোকে। এই যে গধূলি চাহ কাপ কিবা এটা ক্ৰিস্পি নহ'লে খাব মন নাযায় ন, সেইকাৰণে বনাব ল'লোঁ আজি পিঁয়াজি। এয়া পিঁয়াজ আৰু জলকীয়া উলিয়াই লৈছোঁ। পিঁয়াজকেইটা কাটি লৈছোঁ এনেকৈ, তাৰপিছত জলকীয়া কাটি ল'লোঁ। আকৌ অকণমানকৈ বেচন দি ল'ম এতিয়া। এয়া বেচনখিনি দি লৈছোঁ। তাৰপিছত তাতে সোৱাদ অনুসাৰে নিমখ, ৰেড চিলি আৰু গৰম মছলা অকণমান আৰু মিট মছলাও অকণমান দি দিছোঁ, যাতে মাংসৰ নিচিনা টেষ্ট আহে অকণমান। সেইটো নিজৰ নিজৰ টেষ্ট অনুসাৰে দি ল'ব আপোনালোকে। এনেকৈ তেলত বহাই দি তাৰপিছত অকণমান ভাজি ল'ম। গধূলি এনেকৈ কেতিয়াবা বনাই খাবচোন, খুব ধুনীয়া লাগে খাই। আৰু এইটো ৰেচিপি মই এজনী বাৰ পৰা শিকি লৈছিলোঁ, আজি বনাই চালোঁ। এয়া হৈ গ'ল। পকৰা বুলি ক'লেও ক'লে, মালপোৱা বুলি ক'লেও ক'লে, কি হৈছে মই নিজেই ধৰিব পৰা নাই। যি নহওক খুব টেষ্টি হৈছিল কিন্তু। এয়া মাৰ ৰিয়েকশ্যন চাওক, কেনেকুৱা হৈছে।